সকলোতকৈ নিষ্ঠাবান আৰু প্ৰেমময় প্ৰাণী কুকুৰ। ই কিমান বিশ্বাসী তথা প্ৰভুভক্ত সেয়া হয়তো আপোনালোকক পুনৰবাৰ কোৱাৰ প্ৰয়োজন নাই। তথাপি আপুনি দৰ্শন কৰিবলৈ যোৱা মন্দিৰত যদি দেৱ দেৱীৰ ঠাইত কুকুৰৰ মূৰ্তি ৰখা হয়, তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কেনে হ'ব বাৰু? আচৰিত অবিশ্বাস্য হ'লেও এয়াই সত্য। এনেকুৱাই এটা কুকুৰ মন্দিৰ আমাৰ এই ভাৰতবৰ্ষতেই অৱস্থিত। কিন্তু ক'ত আছে এই কুকুৰ মন্দিৰ? কেনেকৈ হৈছিল এই মন্দিৰৰ উৎপত্তি? জানিবলৈ চাওক আজিৰ এই ভিডিঅ'। কুকুৰ মন্দিৰ। অবিশ্বাস্য যেন লগা এই মন্দিৰটো কৰ্ণাটকৰ চান্নাপাটনা চহৰৰ অগ্ৰহৰা ৱালাগেৰেহল্লীত অৱস্থিত। এই চান্নাপাটনা চহৰক পুতলাৰ চহৰ বুলিও জনা যায়। এতিয়া শুনক এই মন্দিৰৰ জন্ম কাহিনী। ইতিহাস অনুসৰি এজন ধনী ব্যৱসায়ীয়ে দেৱী কেম্পাম্মাৰ পূজা অৰ্চনাৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিছিল। সেই সময়তে দুটা কুকুৰ গাঁওখনৰ পৰা সন্ধানহীন হৈছিল আৰু গাঁওবাসীয়ে দেখিছিল এটা আচৰিত সপোন। সপোনত এগৰাকী দেৱীয়ে কৈছিল যে কুকুৰবোৰৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিব লাগে আৰু এনে কৰিলে অঞ্চলটোত হৈ থকা নেতিবাচক কামবোৰৰ পৰা দেৱীয়ে গাঁওখনক সুৰক্ষিত কৰিব। ইয়াৰ পিছতেই কেম্পাম্মা মন্দিৰৰ কাষতেই ব্যৱসায়ীজনে নিৰ্মাণ কৰিছিল কুকুৰৰ এই মন্দিৰটো, য'ত হেৰুৱা কুকুৰ দুটাৰ মূৰ্তি বনাই পূজা কৰা হয়। কুকুৰ দুটাক সন্মান জনাবলৈ তাত উৎসৱ অনুষ্ঠিত কৰা হয়। আপুনিও যদি এজন ডগ লাভাৰ, তেনেহ'লে এই মন্দিৰ এবাৰ দৰ্শন কৰিব পাৰে, কিয়নো এই মন্দিৰ আপোনাৰ বাবে বিশেষভাৱে সুকীয়া। নমস্কাৰ, মই বিৰাজ আৰু আপোনালোকে চাই আছে অলৰাউণ্ডাৰ আছাম ইউটিউব চেনেল। ভিডিঅ'টো এতিয়ালৈকে চালেই যেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথম, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টি বাটনটো প্ৰেছ কৰি দিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।